অমৃতপ্ৰভা মহন্তই এতিয়া কেৱল কান্দিছে, কেৱল চকুলো টুকিছে আৰু আনফালে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ গোস্বামীৰ অৱস্থা একেবাৰেই বেয়া। এতিয়া বডি লেংগুৱেজত সকলোখিনি স্পষ্ট হৈছে বডি লেংগুৱেজত। আনফালে সন্দীপন গাৰ্গ সকলোতকৈ বেছি অনুতপ্ত আৰু আনফালে 2 PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰো অৱস্থা একেবাৰে বেয়া। মানসিকভাৱে ভাগি পৰিছে এতিয়া জুবিন কাণ্ডৰ সৈতে জড়িত মূল এই 7 অভিযুক্ত। ডিপ্ৰেছনত পৰিছে এতিয়া 7 অভিযুক্ত। যি ধাৰা লগাইছে সেই ধাৰা শুনি এতিয়া থৰহৰি কম্পমান জুবিন ঘটনাৰ সৈতে জড়িত 7 অভিযুক্ত। যেতিয়া শাস্তি শুনিব তাৰ পাছত আৰু কি হ'ব এই পাখণ্ডকেইটাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। এই পাখণ্ডকেইটাক লৈ আপুনি কি ভাবে বা কি শাস্তি হোৱাটো বিচাৰে অতি শীঘ্ৰেই কমেণ্টত জনাওক। আৰু আজিৰ প্ৰতিবেদনটোত আলোচনা কৰিম এগৰাকী অধিবক্তাই ভিডিঅ' কলত এওঁলোকৰ বডি লেংগুৱেজত কি দেখিছে, কি ধৰা পৰিছে, কি ৰহস্য ফাদিল হৈছে। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্য। আজি জুবিন গাৰ্গ ঘটনা সন্দৰ্ভত প্ৰথমটো শুনানি সম্পন্ন হৈছে আৰু এই প্ৰথমটো শুনানিত যিহেতু 7 অভিযুক্তৰ ভাৰ্চুৱেলি সাক্ষ্য গ্ৰহণ কৰা হৈছে আৰু ভাৰ্চুৱেলি সাক্ষ্য গ্ৰহণ কৰাৰ পাছতে আজি এগৰাকী অধিবক্তাই বডি লেংগুৱেজত বহুখিনি কথাই ধৰা পেলাইছে। ইতিমধ্যে প্ৰথমটো শুনানিৰ পাছত দ্বিতীয়টো শুনানিৰ কথাও কৈছে 22 ডিচেম্বৰত, লগতে দ্বিতীয়টো শুনানিৰ দিনাখন কেনেকৈ তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব সেইখিনি কথাও কৈছে। অধিবক্তাগৰাকীৰ বিস্ফোৰক ভাষ্য কেনেকৈ আছে, পাখণ্ডকেইটা মানসিক অৱস্থা কেনেকুৱা এতিয়া, আৰু অধিবক্তাগৰাকীয়ে কৈছে কি ধাৰা লগোৱা হৈছে সেইটো জনোৱাৰ পাছত তেওঁলোকৰ বডি লেংগুৱেজ সলনি হৈ পৰিছে, যেন তেওঁলোক অনুশোচনাত ভুগিছে। সবাতোতকৈ বেছি অনুতপ্ত যেন দেখিছোঁ জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গক, আৰু PSO 2জন এতিয়া ঠিকেই আছে এই বুলি কৈছে অধিবক্তাগৰাকীয়ে। গোস্বামী, সিদ্ধাৰ্থ আৰু কি ছোৱালীজনীৰ নাম কি আছিলে, অমৃতপ্ৰভা, তেওঁলোকৰ অলপ শ্যামকনু আছে, শ্যামকনু আছে। মনোভাৱ কি ভাবিছে আপোনালোকে নিজে অনুমান কৰক। ইমান ডাঙৰ এটা কেছ হৈ যোৱাৰ পিছত এজন মানুহ নিজে ভাবিছে কেনেকুৱা অৱস্থা হ'ব পাৰে মানসিকভাৱে। সেইবোৰ শ্ব' নকৰিলেও বুজা যায়, বডি লেংগুৱেজে কয় আমাৰ তেওঁলোকে অলপ এটা হৈছে কি বুলি ক'ম এতিয়া বস্তুটো অলপমান তেওঁলোকে যে হেৰি হৈছে অনুশোচনা অনুমান কৰিছোঁ আমি। 22 ডিচেম্বৰত CGM আদালতৰ পৰা সমগ্ৰ গোচৰটোৰ সংজ্ঞান দিব ছেছন আদালতলৈ, যিহেতু হত্যাকাণ্ডৰ ধাৰা সন্নিৱিষ্ট হৈছিল সমগ্ৰ গোচৰটোত, যাৰ বাবে CGM আদালতে কৰিব নোৱাৰিব হত্যাকাণ্ড গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলিব ছেছন আদালতত। চাৰ্জ ফ্ৰেম হোৱাৰ দিনা সশৰীৰে আদালতত উপস্থিত থাকিব লাগিব 7 অভিযুক্ত। যেতিয়া ছেছনত কমিট কৰি থৈ দিয়া হ'ব যে চাৰ্জ ফ্ৰেম হ'ব, চাৰ্জ ফ্ৰেমত মাষ্ট প্ৰেজেণ্ট, কাৰণ তাত চহী কৰিব লাগিব ন। তেওঁলোকে যে কি চাৰ্জ কোৰ্টে প্ৰনাউন্স কৰিব, সেই চাৰ্জৰ ওপৰত হিয়াৰিং হ'ব, গতিকে তেওঁলোকে সেইদিনা প্ৰেজেণ্ট হ'ব, এটা চহী কৰিব লাগিব, কোৰ্টে চাৰ্জ ফ্ৰেম কৰিব, সেইটো কথা। কিন্তু মই অনুমান কৰিছোঁ যে নকওঁ এইবাৰ এইকেইটা, এতিয়া নকওঁ, পিছত মই ক'বলৈ গ'লে ক'ম বাৰু, আজি এইকেইটা নকওঁ। সেইটো কিছু নহয়, আপোনালোকে নিজে গম পাব। অধিবক্তাগৰাকীয়ে কৈছে যে বৰ্তমান সময়ত যিহেতু 22 ডিচেম্বৰত CGM আদালতৰ পৰা সমগ্ৰ গোচৰটো সংজ্ঞান দিয়া হ'ব ছেছন আদালতত, আৰু ছেছন আদালতত পৰৱৰ্তী যি বিচাৰ প্ৰক্ৰিয়া সেই বিচাৰ প্ৰক্ৰিয়া হ'ব। কিন্তু যিদিনাখন চাৰ্জ ফ্ৰেম হ'ব সেইদিনাখন সশৰীৰে আদালতত হাজিৰ কৰাব লাগিব এই 7 অভিযুক্তক। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে বাক্সাত আছে 5 গৰাকী অভিযুক্ত, হাফলঙত আছে 2 গৰাকী অভিযুক্ত, অৰ্থাৎ অমৃতপ্ৰভা আৰু শেখৰজ্যোতি গোস্বামী আছে হাফলং জেলত, বাক্সাত আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা, এই 5 গৰাকী বৰ্তমান বাক্সা জেলত আছে। গতিকে আমি ৰৈ আছোঁ 22 ডিচেম্বৰৰ দিনটোলৈ, আকৌ অপেক্ষা কৰিম আমি 22 ডিচেম্বৰৰ দিনটোলৈ যে দ্বিতীয়টো শুনানিত কি তথ্য আহিব, কি ৰহস্য ফাদিল হ'ব। গতিকে আহকচোন আমি সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰি এবাৰ হ'লেও কমেণ্ট ছেকশ্যনত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখোঁ। ধন্যবাদ।